এয়া হৈছে চিলভাৰ মাছ 2.5 কেজি কৰি চিলভাৰ মাছ আছে এই কাটিব এতিয়া পিচ কৰিব চাই থাকক ভিডিঅ'টো এই মাছ এইটো চাই লওক এই চেলো জলদি চেলো চেল ই চেলে কিন্তু মস্ত ভাল পায় এই মাছটো তাৰমানে বাকালটো সৰু না চেলে তাৰমানে মস্ত ভাল পায় চেলে ৰাখে ইজন নাচে কেমেৰা দেখি লাজ লাগে আৰু কাটিছে আৰু তো কাটিয়ে ভাল পায় পিছটো দেখাই দিওঁ তোমাক চাপ পিছটো কাটি কাটিছে মুখখন কাটি দিছে মুখখন এই কাটিব পিচ কৰিব এই পিচ কি পুৰা লাল হৈছে পুৰা টেষ্টি লাগিব খাই কিনে তাৰমানে টেষ্টি লাগিব পুৰা এই মাথা এইবোৰ মাথা পিচ কাট বিয়াৰ মাছ বিয়া দে থং দে আৰু মোবাইলটো